Hello everyone, welcome and welcome back to my YouTube channel. More YouTube channel le apnalok hokkoloke punorbar swagatam janaisu. Asha koru hokolo bhale ase. Aji bonam fuchka, pani puri, golgappa. Kune ki koy aru aloi ahisu etu packet aru apnalokor sage mur kotha kote mukhon kiba dekhise na actually mur hoy ase eitu mouth ulcer. Imane okhobida paisu imane kosto paisu aji 5 din man hol aru mur mane উঠিয়ে থাকে মাহত 2-3 বাৰ উঠে মেবি পেটত কিবা মানে গন্ডগোল আছে তো এটো কাৰণে এটো উঠিয়ে থাকে কিন্তু বহুত অসুবিধা পাইছো হলেও মানে মুখৰ খাবলৈ মানে এৰা নাই সেই কাৰণে লৈ আহিছো ফুচকা মানে পানী পুৰি এটো পেকেট লৈ আহিছো আৰু পলক বনাওগে ইফিলে কাপোৰ এখিনি আনি জমাই থৈছো এতিয়ালৈকে মই মানে কাপোৰ চাপোৰ জপা নাই প্ৰথমতে খাই লওঁ ৰাতি এটো কাম কৰিম ডিউটি পৰা হাফ ছুটি লৈ আহিছো আৰু ঘৰটো বহুত লেটৰা হৈ আছে মানে কি আজি মানে বেচিনটো লগালে হেতু কাৰণে বহুত খিনি মানে লেটৰা হৈ আছে পুৰা হেতু কাৰণে মই যে ছুটি লৈ আহিব লগা হ'ল বেচিনটো লগোৱাৰ কাৰণে আজি ইউজ কৰিব পৰা হোৱা নাই বাৰু কিন্তু ইউজ কৰিম আৰু কালিৰ পৰা কি এতিয়া বলক ফুচকা বনাও এফিলে অলৰেডি বাই আলু বইল কৰি ৰাখিছে আৰু মই বইল কৰি দিম চানাখিনি তাই মানে আলু লগতে চানাখিনি দিবলৈ পাহৰি থাকিলে সেই কাৰণে এখিনি এতিয়া মই আকৌ এক্সট্ৰাকে বইল কৰিব লগা হৈছে ইয়াতে অলপমান দি দিম নিমখ আৰু এখিনি অকনমান দে উতলিব দিম তেতিয়ালৈকে মই কাটি লওঁ পিয়াজ আৰু এইফালে ধুই ললো জলকীয়া কিটা এইফালে পিয়াজ কিটা গুছাই লওঁ খিনি কিন্তু বেছিকে দিলে হে ফুচকা খাই ভাল লাগে আৰু এয়া পিয়াজ কিটা ধুই ললো ভালকে এতিয়া এইকিটা সৰু সৰু টুকুৰা টুকুৰা এফালে পিয়াজ আৰু জলকীয়া কাটি ললো আৰু এতিয়া চাওচোন পেকেটৰ ভিতৰত কি কি আছে এফালে হৈছে এটো পাপৰি এন্ড দিস ইজ ইমলি পানী পাউডাৰ খট্টা মিঠা এয়া হৈছে পুদিনা পাউডাৰ এন্ড দেন এটো হৈছে খজুৰ ইমলি চাটনিটো এটো বনাব লাগিব ইয়াৰ পৰা এতিয়া মই এটাকে বনাই ৰাখো এতিয়া উলিয়াই লওঁ মেইন বস্তুটো মেইন হৈছে ইমলি এইটো তেতেলি টেঙা লৈ লৈছো অলপ টেঙা হলে খাই বেছি ভাল লাগে এতিয়া পানী দিলো এতিয়া এইখিনি অকনমান কোমল হ'বলৈ দিম এখিনি অলপ কোমল হৈ লও এফিলে উলিয়াই লৈছো চানাখিনি লাহেকে বইল কৰি লৈছিলো যে এখিনি চানা উলিয়াই লৈছো আৰু চানাখিনি বহুত ভালকে ধুই মেলিয়ে মই বইল কৰিছিলো সেই কাৰণে আকৌ এবাৰ ধুৱা নাই বইল কৰি উলোৱা পাছত এনেকৈ দি দিছো আৰু এফিলে খট্টা মিঠা ইমলি চাটনিটো উলিয়াই লৈছো এটো এতিয়া মিলাই লম অকনমান পানী দি এফিলে এখিনি খজুৰ ইমলি চাটনি উলিয়াই লৈছো অকনমান পানী দি এখিনি ধুনিয়াকে মিক্স কৰি লৈছো
এইফালে মিক্স কৰা হৈ গ'ল অকণমান খাই চাইছোঁ একদম বঢ়িয়া একদম ধুনীয়া মিঠা টেঙা ধুনীয়া দুটাকে আছে সেইকাৰণে ভাল হৈছে এইফালে সাইড কৰি ৰাখিছোঁ আৰু এইফালে হৈ গ'ল মোৰ আলু বইল আলুকেইটা ইয়াত দি দিওঁ এইফালে দিছোঁ নিমখ কলা নিমখ দি দিছোঁ অকণমান ৰেড চিলি আৰু এইখিনি এতিয়া হানিম হাতখন চাফাকৈ ধুই আহিছোঁ আৰু এতিয়া হানিম আপোনালোকৰ হাত চাত ধুইহে হানিব দেই बहुत ঠান্ডা মিছে থাকে আপোনালোকে পেছালে কাম চলি আছে এই যে মই দেখাইছিলোঁ এইফালে বেচিনটো লগালে আমাৰ আৰু বাহিৰত ঘৰৰ মালিকৰ ঘৰতো কাম কৰি আছে সেইটো কাৰণে মানে হাগা বহুত হৈছে আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ব এইফালে ৰেডি হৈ গ'ল আলু পিটিকা আৰু এইখিনি লৈছোঁ তেতেলিখিনি চাকি ল'লোঁ আৰু এতিয়া ইয়াত দিম পুদিনা পানী পাউডাৰ এতিয়া ইয়াতে দিম অকণমান ৰেড চিলি এইফালে দিম কলা নিমখ আৰু দিম নিমখ লৰাই দিম এইফালে হৈ গ'ল পানীখিনি ৰেডি এইখিনি সাইড কৰি ল'ম এতিয়া আৰু এতিয়া বনাম এইফালে কেৰাহীখন পাতি লৈ তাত তেল দি লৈছোঁ এতিয়া মই ফুচকাকেইটা ফ্ৰাই কৰিম গোলগাপ্পাকেইটা তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত এটা দি লৈছোঁ কেনেকৈ ফুলে নে নুফুলে সেইটো টেষ্ট কৰি চাবলৈ তো প্ৰথমটো টেষ্ট কৰি চালোঁ ধুনীয়াকৈ ফুলিছে বাকী এতিয়া ফ্ৰাই কৰি লওঁ গোটেইখিনি আৰু এনেকৈ লাহে লাহে গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ মানে গোটেইখিনি ইউজ কৰা নাই যিমান পেকেটটো যিমান আছিলে মানে আমাৰ তিনিটাই খাবলৈ যিমান জোখৰ হয় আৰু সিমানখিনিয়ে লৈছোঁ আৰু ফাইনেলি ৰেডি হৈ গ'ল আমাৰ ফুচকা পানীপুৰি এইফালে পাপৰিকেইটা অলপ মেচেঙা মেচেঙা হৈ গ'ল টুকুৰাটি পৰি যোৱা নিচিনা হৈ গ'ল ভালকৈ নহ'ল হ'লেও চাওঁচোন এতিয়া খাই কেনেকুৱা লাগে
আৰু এইফালে হৈছে এইটো পানীপুৰিৰ ফাইনেল লুকটো এইফালে ফুচকা টেষ্ট কৰিবলৈ মানুহ আহি গ'ল এটা কেনেকুৱা হৈছে ক'ব আৰু এইফালে এই আছে বা এতিয়া আমি খাম ফুচকা आ जाओ कैसा हुआ है बताना पड़ेगा এতিয়া ফলে বাগ এটা টেষ্ট কৰি চাব দিছো কেনেকুৱা হৈছে ফুচকা খোৱা মানুহে ফলে এটা টেষ্টটো কেনেকুৱা হয় প্ৰথমতে ক'ব পাৰে সেইকাৰণে প্ৰথমতে তাইক দি লৈছো মইতো নিজে বনাইছো ন সেইকাৰণে মোৰটো জিভা পানী আহি আছে পাছত খাম প্ৰথমতে বেলেগক খুৱাই লৈছো কেনেকুৱা হৈছে টেষ্টটো আৰু এফালে চাওকচোন আৰু এইফালে মজা নে সঁচাকে বোলে তাই ভাল পাইছে খাই আৰু এইফালে খাই লওঁ দেই ময়ো বিদ্যা বঢ়িয়া হৈছে কিন্তু মোৰ এইটোৱে মজা কৰি দিছে মোৰ আল্টা উঠিছে ন খাই বেছি ভাল লাগিছে লাগি গৈছে ন খাওঁতে এতিয়া দাদাই খাব এতিয়া আমাৰ হৈছে এইবিলাক চাই কৈ দিয়ক কেনেকুৱা হৈছে ভাল নে মজা আৰু এতিয়া আমি খাই লওঁ লগ পাই আছো খাই লওঁ আৰু এতিয়া আমি ওলাই আহিছো অকণমান নদী পাৰলৈ বুলি দাদাৰ লগত বিশাললৈ আহিলো আহি ললো দুটা কুৰ্তি দুটা হৈছে বহুত সস্তা 219 টকীয়া আৰু এইফালে অলপ কিবা কিবি বজাৰ কৰিলোঁ আৰু এইফালে বিলিং কৰি ল'লেই বাকী আকৌ গৈ পালোঁ বজাৰলৈ চব্জি তব্জি কিনি ল'লোঁ ধুনীয়াকৈ আহি এতিয়া ঘৰলৈ আহিম আৰু ডাইৰেক্ট আৰু এতিয়া মই ঘৰ আহি পাই গ'লোহি আৰু আজি ভিডিঅ'টো মই ইমানতে এণ্ড কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে জনাবলৈ নাপাহৰিব এটা কমেণ্ট কৰি আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে আজিলৈ আহোঁ বাই